वेलकम बैक टू आवर चैनल मिहिरिमा की खबर আপোনালোকৰ আশা কৰোঁ আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো লৈ আহিছোঁ আজি আপোনালোকৰ মাজত আৰু এটা নতুন ব্লগ ইন্টাৰেষ্টিং ব্লগ হয় কাৰণ ভাইটি এতিয়া আমাৰ ঘৰত আছে সব আমাৰ মানে সব বস্তুবিলাক বেলেগ বেলেগ হয় মিহিৰৰ বেলেগ ভাইটিৰ আৰু মোৰ বেলেগ তো বহুত এক্সাইটিং হয় এতিয়া আমাৰ ব্লগবিলাক তো বলক আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বেছি লেট নকৰোঁ আপোনালোকক বৰ নকৰোঁ বাৰু তো এইফালে যিমান প্লাষ্টিক দেখা পাইছে ন এইবিলাক সব ঘৰৰ পৰা অহা বস্তু হয় তো আজি ভাবিছোঁ ঢেকীয়া খাম বুলি ঢেকীয়াখিনি ক'লা পৰিব ধৰিছে বেয়া হোৱাৰ আগতে খাম মানে তো এতিয়া হা ভাই বাত কৰ ৰহা থা তো মিহিৰে কিবা শব্দ শুনি আহিছে কিবা শব্দ শুনা পালে মই নাই শুনা অকণমান ভাত কালি ৰৈ গৈছিলে ওলাই থৈ দিওঁ একেলগে ঢেকীয়া অলমষ্ট মানে বেয়া হ'ব ধৰিছে তো যিমানখিনি পাৰোঁ চাফা কৰি ওলাই লওঁ একো বস্তু পেলাই দিব নোৱাৰোঁ ইমান মানে কষ্ট কৰি অনা বস্তু আৰু মেইন কথা ইয়াতে নাপায় খাবলৈ আৰু মই বহুতেই ভাল পাওঁ তো এতিয়া ঢেকীয়াখিনি চাফা কৰি লওঁ তো ঘৰৰ মানুহে মানে মৰমতে যি খুজিছোঁ চব পঠাই দিছে কিন্তু আৰু ভাগ্য অকণমান বেয়াই আৰু মানে সোনকালে বেয়া হৈ যায় ন এইবিলাক বস্তু আৰু এনেকুৱা বস্তু মিহিৰে খাই ভাল নাপায় আৰু আমাৰ ভাইটিও বহুতেই কম খায় তো সেইকাৰণে খাবলগীয়া মানুহ মই অকলে হৈছোঁ সেইকাৰণে মানে বেছি দিগদাৰ হৈছে তথাপিতো মানে আৰু মই যিমানখিনি পাৰোঁ গোটেই চাফা কৰি মোৰ ইচ্ছাটো পূৰণ কৰিম খোৱা কাৰণ বেছিভাগ আমাৰ ঘৰত গ'লে ঠাণ্ডাতে যোৱা হয় আৰু এইবিলাক বস্তু ঠাণ্ডা ছিজনত খাবও নাপায় জানেই আপোনালোকে এইবিলাক গৰমৰ ছিজনৰ হয় তো যিখিনি পাৰোঁ মানে চাফা কৰি ওলাই ল'ম বহুতখিনি বেয়া হৈছে মনটো বেয়া লাগিছে দেখি চাওক কেনেকুৱা হৈছে মই ট্ৰাই কৰিম ধুই লওঁ এতিয়া সেই চুন্দি ফালে উলিয়াই দিলোঁ কাগজত থোৱাটো দেখা নাই এইটো তাৰমানে টেষ্টটো নালাগিবৰ কাৰণে তাহোঁ থোৱাৰ ওপৰত আৰু কাগজ মাৰি দিয়ে আৰু তাৰপিছত থোৱা দিয়ে তো এই গিফ্ট বুলি যদি লগত লৈ গেলি হৈছিল আৰু এনেকৈ দে পিছে মানে মানে টেষ্ট চেষ্ট লাগলি বয়া পাই না ধুই লওঁ মাংসখিনি মই তাৰমানে সেইটো বহুত কম খাওঁ নাম মাত্ৰ এনে হ'ব দে তেতিয়াহ'লে কাঁচা জ্বলাই দিবি এতিয়া হেল্প কৰাৰ কাৰণে আমাৰ মিহিৰ স্পেচিয়েলি মিহিৰক মাতি আনিছোঁ ৰঙালাও কটাৰ কাৰণে ৰঙালাও অসমৰ আমাৰ इधर का रंगालाउ तो मीठा होता ही नहीं है नाम का रंगालाउ है किमान लगभग होती सा खाने लगभग है ना हाँ कल तो कोसू के साथ भी खाना पड़ेगा मेरे को रंगालाउ उन्होंने बोला था उस दिन टेस्टी हुआ है उसका दाव खान लो इबाला सुन दे आते ताते रखी थी दिलाई तो ताते रखी थी दिलाई दाव खान वाह मस्त है कलर खतरनाक कलर है अच्छे से साफ करो रिमूव अच्छे से कर रही मिहिर और कितना टाइम लगेगा 12 बजे बजे 1 बजने वाले हैं हो जाएंगे 1 बजे टेंशन मत लो वो क्या है कौन सा ये परवल है खरका वो भी इतना पतला पतला कितना मस्त होता है बताए इतना ढीला ढीला होता है खा के इसलिए मंगाया हाँ अभी ज्यादा नहीं हुआ है नहीं तो ढेर सारा भेज देते नया नया उगा है हमारे यहाँ पे कैसा वाला मिलता है वो स्किन टाइप वाला अच्छा नहीं लगता खा के ये वाला मस्त है ये आपको ही दूंगी मैं ये क्या है क्या नाम था इसका ढेकिया ढेकिया क्या करे अभी नहीं मिलता इधर थोड़ा मिल जाता ना घर में तो ये डायरेक्ट फेंक देते घर वाले ये काला हो गया फेंक दो इसको नया लेके आओ ऐसे बोलते आरम्भ হৈছে না মাংস বনা বডি ভোক লাগব আৰু মোৰ আৰু ইফালে আমাৰ মিহিৰে মোৰ কাৰণে আম চাক লৈ আছে আম চাক লওক আম অসমৰ আম दोनों का मुख कितना काला दिख रहे होते पूरा ऑयली तो गाइस आजिकाली মোক কাম কৰিব নিদিয়ে ভাইটিও কাম কৰিব আহিছে মিহিৰটো আছে আমাৰ কাম কৰা মানুহ আৰু মই আজাদিত काम करा মানুহ आप दोनों भी खुशबू आ रही है ना आम का ये खुशबू वाला आम खा के अच्छा लगता है मेरे को আজি আম চাক ল খাম বহুত বছৰৰ মূৰত
क्या काम सकलो जैसा फीलिंग ही नहीं आती। आप खाओगे कि नहीं? थोड़ा सा मेरे को खाने को प्याज डाल के चटनी बनाऊंगा इसमें। ये वाला करने नहीं दूंगी, लंबा वाला खाना आप। গাইজ আমি সোনকালে এটা আমৰ চাটনি ৰেচিপি আনিম, যিটো নেকি আমাৰ মিহিৰহঁতৰ ঘৰত ইমান খায়, খাই বহুত টেষ্টি লাগে। স্পেচিয়েলি যোনে মানে মিঠা আম খাই ভাল পায় সিহঁতে বহুত ভাল পাব। কিন্তু মই অসমৰ আমকেইটা ৱেষ্ট কৰিব নিদিওঁ তাক। মই ইয়াৰে আমেৰে বনাব দিম তাক। মই ঘৰৰ পৰা আনাকেইটা ময়ে খাম। মকে দিছি। আৰু এইফালে মই একদম আমত জলকীয়া নিমখ পিটিকিব ধৰিছোঁ। জলকীয়াকেইটা অসমৰ পৰা অনা হয় আৰু অকণমান কালাৰৰ কাৰণে দেখিব ধুনীয়া দেখি ন, সেইকাৰণে ৰঙা জলকীয়াৰ পাউডাৰ এনেই আৰু মানে এনেকৈ ছিটিয়াই দিছোঁ ওপৰৰ পৰা, বেছি জ্বলা নাই সেইটো। আৰু এই গ্ৰীণ চিলিকেইটা যে কিমান একদম গোন্ধটোৱে মানে খাওঁ খাওঁ লাগি গৈছে, ইমান বঢ়িয়া। মানে কি হয়, কেঁচা আম ইয়াতেও পায় কিন্তু ইয়াতে ৰসে নোলায়। মই কিমান বৰ হৈ গৈছোঁ মানে আম খাই খাই, কিন্তু টেষ্টি নালাগে। কিন্তু আমাৰ তাৰে আমবিলাকৰ যেনেকুৱা ৰস, খাই মজাই বেলেগ। লাঞ্চ ৰেডি হৈ গ'ল। আজি একদম ভাইটি আৰু মই বনাইছোঁ, আজি মিহিৰে বনোৱা নাই। এইফালে ভাইটি বনোৱা মাংস, একদম ঘৰত বনোৱা ষ্টাইল খাব মন বহুত দিনৰ পৰা আছিলে, ফাইনেলি আজি খাম। আৰু এইফালে ভাত, এইফালে একদম ঢেকীয়া আলু ভাজা বনাইছোঁ, আৰু এইফালে হৈছে কেঁচা আম চাটনি, আৰু এইফালে অকণমান মানে মোৰ যোৱাকালিৰ চব্জি আছিলে, পেলাই দিব মন নগ'ল, খাব ইচ্ছা, সেইকাৰণে সেইখিনিও ৰাখি দিছোঁ। আৰু এইফালে হৈছে ৰুটিৰ ডাব্বা মিহিৰৰ। আৰু এতিয়া আমি ৰখি আছোঁ বাটাৰ মিল্কৰ কাৰণে, মিহিৰে লৈ আহিব। তো বাটাৰ মিল্ক, ৱাটাৰ চব আহি পালে, এতিয়া আৰু খাব বহিবহে লাগে। আৰু हो गया सब, बैठ जाओ वाह। दे आज खाने का डिश देख के मेरे को मन खुश हो गया। ग्रीन येलो आम बता, ढेकिया खाओ, खा के दिखाओ वीडियो में खाए हो करके। अच्छा ही लगता है, बस नमक थोड़ा कम हुआ है मेरे हिसाब से। खाओ दियक, राइस सकल हुईसे और खाबले रेडी। ये भी खाना है क्या? हाँ तो स्टिक सी मेन है। हाँ पूरा सवा दो। वैसे रोटी के साथ अच्छा नहीं लगता, भात के साथ लगता है। रोटी के साथ ही खाओ खाओ। तो गाइस आफ्टर लांच पार्टी चलि আছে ইফালে ব্লেক কাৰেণ্ট ফ্লেভাৰৰ আমুলৰ আইসক্रीम। वाओ इतना बड़ा बड़ा खाओगे? ठेली साथ लेना, फेंकना मत, मजाक नहीं कर रही। तो गाइस मिहिर और भाइटी खाब एतिया आइसक्रीम। मैं माने भात भालके खाइছোঁ, मैं एतिया नाखाওঁ, मैं खाम गधूली। এই দুটা लो जोंटू लगे। हंसी तो देखो, हंसी आइसक्रीम देखने से मन में लड्डू। साबन आने रहा है सचाके। আমি এইকেইখন স্পেচিয়েল আইসক্ৰীম খাবা চামুচ কিনি লৈছোঁ এইবাৰ, গম পা না, সৰু সৰু आइसक्रीम खावा बढ़िया है खाना। ये वो डब्बे में बताया आपको, इससे बहुत कम आता है। ये डब्बे में जितना आप लोग खा रहे हो उसका एक पार्ट निकाल के रखना पड़ेगा। पेट दुखेगा हम दोनों बोलो। दो मजा। मैं खाऊंगी ना अभी, तामुल खाऊंगी, तामुल। आप लोग ये खाओ, मैं मेडिसिन खा के तामुल खा लेती हूँ मेरा। वही तो একেবাৰে গিৰগিৰি মিৰমিৰি বতাহে চব আহি আছে। এইফালে চাওক, একদম সূৰ্যটো ইমান ধুনীয়া দেখা হৈছে। আৰু এইফালে বাচ্চাবিলাকে খেলি আছে, বতাহ একদম ধুনীয়া বতাহ দিছে, চাওক কাপোৰ উৰুৱা খেলি আছে সিহঁতে। এইফালে পুৰা একদম ৰ'দ, বৰষুণটো দিলে ভাল লাগিলে হয়। বৰষুণ ৰখি আছোঁ এতিয়া, সন্ধিয়া হ'ল, বৰষুণ পৰিব পৰাই নাই। আমাৰ এইফালে পকৰি ষ্টাৰ্ট হৈ গ'ল। আজি আমি অসমৰ পকৰি খাম, ভাইটি বনাব পকৰিকেইটা। আৰু এইফালে আমাৰ অসমৰ মানুহ পুৰা লাইনত ৰখি আছে, এটাই মেকআপ কৰি আছে, এটাই ৰখি আছে, আৰু এটা ভিডিঅ' কেমেৰা বন্ধ কৰি কিবা কৰি আছে। পকৰি চাহ খাম, বৰষুণ দিবা সম্ভাৱনা আছে মানে, আৰু এটা আহিলে এইটো এটা পকৰি চাহ খাব লাগিব।
चाह रेडी पूरा ढाकन मिहिरोर आज मिलेगा कि नहीं पकौड़ी तब से बैठ बैठ के मैं थक गई बेटर दे सर तो मैं सोच रहा हूं तो चार आलू के आलू भी डाल दिया है क्या तो गाइस এইফালে মই চাহ খাব ৰখি আছো ডাইনিঙত আৰু এইফালে এক্সপেৰিমেণ্ট খতম হোৱা নাই দুই পকৰি বনাও কলাখানি মোৰ মই দহ খাব নোৱাৰো ইমান आगे देखो तो बता एक खा गई काजू वाला वो है क्या जरा मैं थोड़ा देख ले रुको थोड़ी देर बाद खाऊंगी तो फिर तो मैं रखी आছো আৰু 15 মিনিট ৰখিব লাগিব এবাৰ মানে আৰু এটা মাস্টাৰ শেফৰ আৰু এটা মাস্টাৰ শেফ জয়েন কৰিছি तो गाइस फाइनली पकोड़ा बन गया हमारा 1 घंटे के बाद पकोड़ा बन गया और इस साइड बारिश भी चालू है बरखुणर लगत फुलरी चाह गाखीर चाह और फुलरी और ये दुटा खाई आछे नन स्टप ठीक है ना बारिश की साउंड से ज़्यादा अच्छा लग रहा है पकौड़ी से भी ज़्यादा अच्छा लग रहा है बारिश का आवाज़ मेरे को कल्चर खाने में वही ढंग के আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ লগ পাম অহাকালি আৰু এটা নতুন ব্লগ লৈ ব্লগটো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই গুড নাইট টেক কেয়াৰ